নমস্কাৰ বন্ধুসকল, টেক গুৰু আছাম ইউটিউব চেনেললৈ মই নিহাৰঞ্জনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত কি আপোনালোকে হয়তো টাইটেল আৰু থাম্বনেইলটো দেখা পাই গম পাই গৈছে যে কেনেকৈ আপোনালোকে নিজে নিজৰ নামত এটা ৱেবছাইট খুলিব পাৰিব। যেনেকৈ আমাৰ থাকে OLX.com, Facebook.com, কিবা কিবি .com থাকে। কিন্তু সেই .comবিলাক খুলিব লাগিলে আমাৰ সাধাৰণতে 99 মেম্বাৰশ্বিপ কৰি GoDaddyত যাব লাগে। কিন্তু বিলকুল একেবাৰে ফ্ৰী কৰি আপোনালোকে কেনেকৈ খুলিব পাৰিব তাৰ বিষয়ে আজি আমি সম্পূৰ্ণ জনাম। 100% ফ্ৰী। বন্ধুসকল, এনেকুৱা ধৰণৰ টেকন'লজিৰ লগত জড়িত নতুন ভাল ভিডিঅ' পোনপ্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলত পাই থাকিবলৈ আমাৰ চেনেল টেক গুৰু আছামক ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰি লোৱাৰ পিছত ঘণ্টা বাটনটোত ক্লিক কৰি অল কৰি দিব। তো বন্ধুসকল, আহক আমি আজিৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। আৰু বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল, পোনপ্ৰথমে আপোনালোকে আপোনালোকৰ ক্ৰম ব্ৰাউজাৰটো খুলি ল'ব। ক্ৰম ব্ৰাউজাৰটো খুলি লোৱাৰ পিছত ওপৰত যিটো আছে থ্ৰী ডটত ক্লিক মাৰি ল'ব। থ্ৰী ডটত ক্লিক কৰি লোৱাৰ পিছত নিউ টেবত ক্লিক কৰিব। নিউ টেবত ক্লিক কৰাৰ পিছত মই লিংকটো ডিছক্ৰিপশ্যনত দিম, মই ইয়াত লিংকটো লিখি নিদিওঁ। আৰু মই ডাইৰেক্ট ৱেবছাইটটোত যাম। ইয়াত মই ক্লিক কৰিছোঁ। ৱেবছাইটটোৰ নাম হ'ল blogger.com। blogger.comত যোৱাৰ পিছত মই ইয়াতে কিছুমান দি থৈ দিছোঁ। জাষ্ট মই খুলিছোঁ ৱেবছাইটটো। তো বন্ধুসকল, আপোনালোকে যদি খুলিব লাগে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, ইয়াত যাব লাগিব। মই খুলি থৈছোঁ। ইয়াত নতুনকৈ আপোনালোকৰ এনেকৈ আহিব ডাইৰেক্ট ৱেবছাইটটো blogger.com বুলি লিখাৰ লগে লগে এনেকৈ আহিব ক্ৰিয়েট এ নিউ ব্লগ। তো বন্ধুসকল, ইয়াত আপোনালোকৰ টাইটেলটো থাকিব। আপোনালোকৰ মানে যিটো আপোনালোকৰ ৱেবছাইট মেইন, যেনেকৈ আমাৰ ফেচবুক থাকে, তো তেনেধৰণৰ আমি এতিয়া দিম নিহাৰ ৰঞ্জন। অ'কে। তো এইখিনি লিখাৰ পিছত ইয়াত যিটো আছে নেক্সট বাটনটোত ক্লিক কৰি দিব। নেক্সট বাটনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এড্ৰেছ কি বুলি ছাৰ্চ কৰিলে আপোনালোকে পাই যাব। তো ইয়াত মই মাৰিম নিহাৰ ৰঞ্জন। তাৰপিছত নিহাৰ ৰঞ্জন মাৰি লোৱাৰ পিছত ইয়াত আগতে কোনোবা হয়তো এনেকুৱা ৱেবছাইট বনাইছে। গতিকে আমি পাছফালে কি লগাই দিম, এটা টাইপিং মিষ্টেক, নিহাৰ ৰঞ্জন। তাৰপিছত আমি একদম লাষ্টত এটা 0 লগাই দিলোঁ। 0 লগাই দিলে ইয়াত চাই আছে দিছ ব্লগ এড্ৰেছ ইজ এভেইলেবল। তো আপোনালোকৰ যদি ৱেবছাইটটো গুগলত ছাৰ্চ কৰি চাব লাগে তেনেহ'লে আপোনালোকে ইয়াত গুগলত ছাৰ্চ কৰিব লাগিব niharranjan0.blogspot.com। তো বন্ধুসকল, এতিয়া আমি ছেভ কৰি দিলোঁ। তো ছেভ কৰি দিয়াৰ লগে লগে ইয়াত দেখুৱাইছে প্ৰচেছিং বুলি কোৱাৰ লগে লগে কোৱাৰ পিছত আপোনালোকৰ যিটো ৱেবছাইট হয় ৱেবছাইটটো খুলি গৈছে। তো বন্ধুসকল, এতিয়া মোৰ ৱেবছাইটটো খোল গৈছে। তো বন্ধুসকল, ইয়াৰ যিটো থিম আছে, যেনেকৈ ফেচবুকৰ এটা এফ থাকে, OLXৰ এটা OLX এনেকৈ থাকে, তো তেনেকৈ আপোনালোকৰ যিটো লগাব লাগে তেতিয়াহ'লে আপোনালোকে সেইটো ক'ৰবাত এডিট কৰা বহুত এপ্লিকেশ্যন থাকে, এডিট কৰি ল'ব পাৰে। আৰু নহ'লে বন্ধুসকল, আপোনালোকে ইয়াত যিটো আছে থিমত ক্লিক কৰিব পাৰে। থিমত ক্লিক কৰি যোৱাৰ পিছত ইয়াত যিটো কাষ্টমাইজত ক্লিক কৰিব। কাষ্টমাইজত ক্লিক কৰাৰ পিছত ইয়াত আহিব আপোনালোকৰ ৰিমুভ ইমেজ। আপোনালোকৰ ইমেজ এইটো হৈ আছে, কিন্তু আপোনালোকে চেঞ্জ ইমেজত ক্লিক কৰিব লাগিব। চেঞ্জ ইমেজত ক্লিক কৰি লোৱাৰ পিছত ইয়াত যিকেইটা আছে তাৰ যিকোনো এটা পিকচাৰো থৈ দিব পাৰে, নহ'লে আপোনালোকে গেলেৰীৰ পৰা আনিব পাৰে। ইয়াত যিয়ে থ্ৰী লাইনছ আছে, থ্ৰী লাইনছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপলোড ইমেজত ক্লিক কৰিব। আপলোড ইমেজৰ ক্লিক কৰাৰ পিছত আকৌ থ্ৰী লাইনছটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চিলেক্ট ইমেজ আছে, তো চিলেক্ট ইমেজত যাব লাগিব। চিলেক্ট ইমেজত গৈ আপোনালোকে ইয়াৰ পৰা যিকোনো এটা ল'ব পাৰে। তো মই তাৰ পৰা নলওঁ, জাষ্ট ভিডিঅ'টো বনাই আছোঁ কাৰণে ইয়াৰ পৰা মই যিকোনো এটা চিলেক্ট কৰি দিম। চাওক, ইয়াত আছে ধৰা হ'ল মই এইটো চিলেক্ট কৰিছোঁ আৰু ডান মাৰি দিছোঁ। ডান মাৰি দিয়াৰ পিছত ইয়াত অলপ টাইম ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত ইয়াত যিটো আছে এইটোত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইমেজটো ছেভ হৈ গৈছে। তো চাব, এতিয়া আপোনালোকে যিকোনো ধৰা হ'ল কোনোবাই কিবা এটা, আপুনি যিকোনো এটা ৱেবছাইটত যোৱাৰ পিছত ৱেবছাইটটোত কি বিচাৰিছে সেইটো পঢ়িবৰ কাৰণে যিখিনি ৱেবছাইটটোৰ যিখিনি মেইন মানুহ থাকে সেইখিনিয়ে লিখি থয়, তো আপুনিও লিখি থ'ব পাৰে। এতিয়া মই ইয়াত লিখিছোঁ নিউ পোষ্টত ক্লিক কৰাৰ পিছত ইয়াত টাইটেলটো দিব লাগিব। টাইটেলটো মই এটা টাইটেল দি দিছোঁ, এবাউট টেক গুৰু আছাম।
এবাউট টেক গুৰু আছাম, আছামৰ বিষয়ে কিছু কথা। বন্ধুসকল ইয়াত লিখিব লাগিব আপোনালোকে কেনেকুৱা ধৰণৰ লাৰ্জ লাগে, নৰ্মেল লাগে, আপোনালোকৰ কেনেকুৱা ধৰণৰ আখৰ ৰাখিব। মই নৰ্মেল ৰাখিছোঁ, তাৰপিছত আখৰৰ ফন্ট ষ্টাইল চেঞ্জ কৰিব পাৰে, মই টাইমছত থৈ দিছোঁ নৰ্মেল কিবা কিবি এইবিলাক কিবা কিবি হেৰি কৰিব পাৰে আপোনালোকে। মই এইবিলাক নথৈছোঁ, জাষ্ট মই ইয়াত এটা কপি কৰি দিম। এতিয়া ইয়াত কপি কৰিছোঁ। ইয়াত আছে নমস্কাৰ বন্ধুসকল, অসমৰ অসমীয়া ভাষাত টেক গুৰু ভিডিঅ' ইউটিউবত পোৱাটো বহুত কঠিন, গতিকে আমি প্ৰয়াস কৰিছোঁ, আমাক সহায় কৰি যাব আৰু এনেধৰণৰ টেকন'লজিৰ লগত জড়িত নতুন নতুন ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেল টেক গুৰু আছামক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। তো এইখিনি কৰাৰ পিছত বন্ধুসকল ইয়াত আপোনালোকে চাব পাৰে, আপোনালোকে প্ৰিভিউ পোষ্ট ছেভ কিবা কিবি এইখিনি চাই ল'ব পাৰে। তো বন্ধুসকল সৰি মই হেৰি কৰি দিলোঁ। তাৰপিছত ইয়াত যিটো এইটো চেণ্ড আমাৰ যেনেকৈ মেছেজত চেণ্ড থাকে তেনেকৈ এইটো ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত কনফাৰ্ম মাৰিব লাগিব। কনফাৰ্ম মাৰাৰ পিছত আপোনালোকৰ পোষ্টটো পাব্লিছ হৈ গৈছে, পাব্লিছ পোষ্ট। আপোনালোকে এতিয়া গুগলত গৈ আপোনালোকৰ যিটো আছিল মই দি থোৱা যেনেকৈ আছিল niharranjan0blogspot.com তেনেকৈ মাৰিলে আপোনালোকৰ হেৰিটো দেখা পাই যাব, বা এবাউট টেক গুৰু বুলি মাৰিলেও পাই যাব। তো চাওক মোৰ এইটো কিমানে চাইছে ইয়াত সেইটো দেখাই দিয়ে। আৰু বন্ধুসকল এই ৱেবছাইটটোৰ পৰা আপোনালোকে আৰ্নিং শ্ব' কৰিব পাৰে। আপোনালোকৰ যিমান আৰ্টিকল লিখিব, আপোনালোকে যিমান বস্তু লিখি থ'ব, সেইবিলাক যদি বহুত মানুহে গুগলত চাৰ্চ কৰি চোৱাৰ পিছত আপোনালোকৰ ৱেবছাইটত চাই, তেনেহ'লে আপোনালোকে যেনেকৈ ইউটিউবত ভিডিঅ' কৰি পইচা কামাব পাৰে, তেনেকৈ আৰ্নিংছ কৰি আপোনালোকে পইচাৰ আৰ্নিং কৰিব পাৰে। তো ইয়াত ইউটিউবৰ যেনেকৈ এডচেঞ্চ একাউণ্ট আছে, ইয়াতো এডচেঞ্চ একাউণ্ট কৰিব লাগে, কানেক্ট এডচেঞ্চ খুলিব লাগে। বন্ধুসকল এই বিষয়ে এডচেঞ্চ কেনেকৈ খোলে, ইয়াত কেনেকৈ পইচা আৰ্নিং কৰে মই নেক্সট ভিডিঅ'ত ক'ম। আজিৰ বাবে ইমানেই। আপোনালোকৰ ৱেবছাইটটো হৈ গৈছে আৰু পোষ্ট কোনটো কৰিছিলে এইটো চাবলৈ হ'লে আপোনালোকে ভিউ ব্লগত যাব লাগিব, বুজি পাইছে? ভিউ ব্লগত যাওঁ। এয়া বন্ধুসকল আজিৰ বাবে ইমানেই। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু বেলেগক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।